অল বিটিএডি গাঁওবুঢ়া এছ'চিয়েশ্যন এই বছৰত আমাৰ 20তম ফাউণ্ডেশ্যন ডে 5 আৰু 6 জানুৱাৰী 2026 চনৰ সিদিনাই গাঁওবুঢ়া এছ'চিয়েশ্যনৰ ফ'ৰ্থ ইয়াৰ যিটো টাৰ্মিনেটিং কনফাৰেন্স, এই কনফাৰেন্সটো আমাৰ কাছিবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব। ইয়াৰে আজি মূল খুঁটা, আজি লাই খুঁটা স্থাপন হ'ল। ইয়াৰে মোক আমন্ত্ৰণ জনাই গাঁওবুঢ়া এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু বিষয়ববীয়াসকল আৰু আমাৰ ৰিচিপশ্যন কমিটিৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু বিষয়ববীয়াসকলৰ প্ৰেজেঞ্চত এই লাই খুঁটাখন মই স্থাপন কৰিলোঁ। আশা ৰাখিছোঁ 5 আৰু 6 জানুৱাৰী গাঁওবুঢ়া অল বিটিএডি গাঁওবুঢ়া এছ'চিয়েশ্যনৰ কাৰণে এটা খুব ভাল এটা হিষ্টৰিক ডে হ'ব। এই বছৰ খুব জাক জমকৰে তেখেতসকলে এই কনফাৰেন্সটো পাতিবলৈ ওলাইছে আৰু গাঁওবুঢ়া এছ'চিয়েশ্যনৰ কৰণীয় দায়িত্ব আৰু তেওঁলোকে কৰিব লোৱা বহুতখিনি এজেণ্ডা আলোচনা হ'ব আৰু নতুনকৈ তেখেতসকলে নতুন এটা কমিটি গঠন কৰিব। যাই যিয়ে নহওক আৰু পুৰণা নতুন চব মিলি পেলাই যিটো নতুন কমিটি গঠন হ'ব, সেই কমিটিয়ে আৰু সমাজৰ কাৰণে, BTC অঞ্চলৰ কাৰণে আৰু গাঁও সমাজৰ কাৰণে গাঁওবুঢ়াসকলৰ যিটো দায়িত্ব, এই দায়িত্বখন সুচাৰুৰূপে চলাই যোৱাত যি গুৰুত্ব ভূমিকা, এই ভূমিকাৰ ওপৰত আলোচনা কৰি তেখেতসকলে ভাল এটা আৰু 5 বছৰৰ কাৰণে তেওঁলোকে প্ৰগ্ৰাম লৈ পেলাই কাম কৰিবলৈ এটা সিদ্ধান্ত ল'ব। মই আশা ৰাখিছোঁ এই কনফাৰেন্স খুব ভাল ছাকচেছফুল হওক, ভগৱানে ভালে ভালে এই কনফাৰেন্সখন ভাল কৰোৱাত সহায় সহযোগিতা কৰে, মই তাকেই কামনা কৰিছোঁ। আৰু কোকৰাঝাৰ অঞ্চলৰ ৰাইজক এই কনফাৰেন্সত সহায় সহযোগিতা আগবঢ়াবলৈ আৰু বিশেষকৈ চালাকাটি সমষ্টিৰ ৰাইজক মই বিশেষকৈ অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমি সকলো দিশতেই তেখেতসকলৰ কনফাৰেন্স ছাকচেছফুল কৰাত যাতে আমি ৰিচিপশ্যন কমিটিৰ বিষয়ববীয়াসকলৰ লগত সহায় সহযোগিতা কৰে। মই আপোনালোকৰ জৰিয়তে আজি এই সুযোগতে সকলোকে মই আহ্বান জনাইছোঁ। BTCৰ গাঁওবুঢ়া, বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাঙৰ গাঁওবুঢ়াসকলে এতিয়ালৈ তেওঁলোকৰ মাননি পোৱা নাই বুলি বহু সমস্যা আছে বুলি কয়। নতুন চৰকাৰে কেনেকৈ পদক্ষেপ লয়? তেওঁলোকৰ মানে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টৰ যিটো আমাৰ যিটো গাঁওবুঢ়া পোষ্ট, এই গাঁওবুঢ়া পোষ্টখিনিক আমি এতিয়ালৈকে ছিলেকশ্যন কৰি বা ভালকৈ ইণ্টাৰভিউ পাতি আমি এপইণ্টমেণ্ট দিব পৰা নাই। আৰু যি পোষ্টখন ষ্টেট গভৰ্ণমেণ্টে চেংচন কৰি দিছে, এই পোষ্টখন এইবাৰ যাতে কি বুলি কয় ইণ্টাৰভিউটো পাতিব পাৰে, তাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে। আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে অচিৰেই আমাৰ যিটো CSB গঠন হ'ব, এই CSBৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে ইয়াৰ যিটো ইণ্টাৰভিউৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো সোনকালে সম্পূৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লৈ থকা হৈছে। আৰু আমাৰ বাক্সা আৰু ওদালগুৰিত বহুতো পোষ্ট খালী হৈ আছে। তেখেতসকলৰ যিটো ইণ্টাৰভিউ মানে পোষ্টটো ফিল আপ কৰিব লাগে, ইয়াৰো ইণ্টাৰভিউ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে চাই আছে। আৰু যিসকল কাম কৰি থকা ৰেমুনাৰেশ্যন পোৱা নাই বুলি কৈছে, বাকীখিনি পাইছে। ইয়াত কিছু প্ৰব্লেম আছে, যিসকল ঘৰৰ মানে গাৰ্জেনে মৰি যোৱাৰ পিছত আমাৰ SDC-সকলে ডাইৰেক্টলি তেখেতসকলক কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছিল, ইয়াৰ ৰিমুনাৰেশ্যন দিয়াত অলপ চৰকাৰীভাৱে নিয়ম নীতিত অলপ প্ৰব্লেম হৈছে।
ইয়াৰেও সমাধান কৰিবৰ কাৰণে BTCৰ যিটো আমাৰ EC মিটিং হয় এই মিটিঙত সুন্দৰকৈ আলোচনা কৰা হৈছে আৰু সকলোৰো সমস্যা যাতে আমি সমাধান কৰিব পাৰে তাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দি থকা হৈছে আশা ৰাখিছোঁ অলপ সময় লাগিব এই সময়ৰ ভিতৰত সুন্দৰকৈ চবেই মানি ল'ব পৰা এটা সকলো দিশতে আমি সমাধান কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ আমি BTD গাঁওবুঢ়া সন্থাৰ চতুৰ্থ 5 বছৰীয়া টাৰ্মিনেল কনফাৰেন্স লগতে বিজডম ফাউণ্ডেশ্যন দিৱস পালন কৰিবলৈ আজি আমাৰ সন্মানীয় টেৰাচাঁদ বসুমতাৰী দেৱৰ EM BTC তাৰ দ্বাৰা আমি লাই খুঁটা অলৰেডি কৰা হৈছে আৰু আশা ৰাখিছোঁ এই আজিৰ পৰাই আমাৰ কনফাৰেন্সৰ কাৰণে কামবিলাক আৰম্ভ হ'ব আৰু অহা জানুৱাৰী মাহৰ 5-6 তাৰিখত যিটো অনুষ্ঠিত হ'বলগীয়া অধিৱেশনটো ভালকৈ যাতে পাৰ হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ কি আলোচনা কৰিব আপোনালোকে তো কথাটো হ'ল কি বিষয়ৰ যে মুখ্য বিষয়টো হৈছে যে বিশেষকৈ আমাৰ কোকৰাঝাৰ আৰু চিৰাং 2015 চনৰ 5 জানুৱাৰী তাৰিখে অসম চৰকাৰে নোটিফিকেশ্যন দিছে যে কোকৰাঝাৰ জিলাত 317টা গাঁওবুঢ়া পোষ্ট অলৰেডি আছে 2015 চনৰ পৰাই 5 জানুৱাৰীৰ পৰাই আৰু চিৰাং জিলাত 172টা সেই পোষ্টটো এতিয়ালৈকে চৰকাৰে দিব পৰা নাই তো আমি এই মুখ্য এই বিষয়তে আমি মানে চিন্তা চৰ্চা কৰিম ইয়াত আৰু পৰৱৰ্তী পদক্ষেপবিলাক আমি ল'ম কেনেকৈ কৰিলে আমি অসমৰ অন্যান্য জিলাৰ দৰে আমি কোকৰাঝাৰ আৰু চিৰাং জিলাতো আমি গাঁওবুঢ়াবিলাকে এপইণ্টমেণ্ট পাওঁ আৰু নিয়োগ আৰু পাৰিতোষিকটো আমি পাব পাৰোঁ আমি বিশেষকৈ এই বিষয়ত আমি ইয়াত আলোচনা কৰা হ'ব ইয়াৰ বাহিৰেও বাক্সা ওদালগুৰি আৰু এতিয়া তামোলপুৰ এই 3টা ডিষ্ট্ৰিক্ট চিৰাং কোকৰাঝাৰৰ বাহিৰে এই 5টা ডিষ্ট্ৰিক্টত যিবিলাক গাঁওবুঢ়াবিলাক মৰিছে বা পোষ্টবিলাক ভেকেঞ্চি হৈছে এইবিলাকক কেনেকৈ ফুলফিল কৰা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম আৰু আমি বিশেষকৈ এই অধিৱেশনত আমি মুখ্য অতিথি হিচাপে এই BTCৰ চিফ শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাক অলৰেডি কনচেণ্ট দিছে আৰু ইয়াৰ লগত যিটো ৰেভিনিউ EM আছে লুমশ্ৰাও দৈমাৰী তেখেতকো আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতে কনচেণ্ট দিছে তেখেতেও আহিব আৰু ইয়াৰ লগতেও আমাৰ অল BTC এৰিয়াৰ 2000ৰ ওপৰত গাঁওবুঢ়াবিলাক আহিব ইয়াত আৰু বিশেষকৈ আমি আমাৰ সমস্যাবিলাক খালি গাঁওবুঢ়াৰ সমস্যাৰ লগতে গাঁওবিলাক সমস্যা আৰু আমাৰ মুখ্য উদ্দেশ্য হৈছে গাঁওবিলাকক শান্তি সম্প্ৰীতি আমি কেনেকৈ ৰাখিব পাৰোঁ আৰু সকলো গাঁওবুঢ়াবিলাকক লৈ BTCৰ কেনেকৈ আমি প্ৰগতি কৰিব পাৰোঁ তো ইয়াৰ লগতে আমি সমন্বয় ৰক্ষাৰ কাৰণে সদৌ অসম গাঁও প্ৰধান সন্থাৰ সভাপতি গোবিন্দ গগৈ ডাঙৰীয়াকো আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতেও আহিব আমাক কনচেণ্ট দিছে তো সদৌ অসম গাঁওবুঢ়া সন্থা গাঁও প্ৰধান সন্থা আৰু সদৌ BTD গাঁওবুঢ়া সন্থা লৈ পেলাই আমি গাঁওবুঢ়াবিলাকৰ সমস্যা লৈ পেলাই বিশেষভাৱে আলোচনা কৰিম আৰু যাতে সমান্তৰালভাৱে অসম আৰু আমাৰ BTC এৰিয়াৰ গাঁওবুঢ়াবিলাক এক হৈ যাতে সুযোগ সুবিধাবিলাক আৰু প্ৰশাসনিক ব্যৱস্থাটো যাতে সহায় সহযোগ কৰিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম दिनै 14 डिसेम्बर 2025 इं मायथाइनि दिनै लाइ खुन्थिया गायसननाय जादों बे लाइ खुन्थिया गायसननाया जोंहा 2026 नि 5 आरो 6 जानुवारि 20 लोगोसे 4 टाइम टार्मिनेल प्रग्राम लादों बे प्रग्राम लानायाव जोंहा गाँवबुढ़ा सन्थानि जेनेके 5 बोसोरिया दिनै 4 टाइम अधिवेशनाव जोङो जोंनि गाँवबुढ़ानि मासिखौ सोलाय सोल' खालामनो थाखाय आवगायदों बे आवगायनायाव जोंहा गोबां
गोबां आयदा लादों बे आयदायाव जाहैदों जोंहा जोङो गामिखौ माब्रै सुरक्षित लाखिनो हायो आरो गावबुरानि मावथि हाबाफ्रा मा जागोन बेनि सायाव आरो जोंहा दा क'क्राझार आरो चिराङा एपइन्टमेन्ट मोननाय जायाखै एबा सरकारि कर्मि जायाखै दा बावहाय अदालगुरि आरो बाक्सा आरो दासो गोदान जानाय तामुलपुर जिल्लायाव बिसोर अलरेडि आवगायनिफ्रायनो गावबुरा दंखायोमोन सरकारि हिसाबै नाथाय जोंहा चिरां आरो क'क्राझारनि थाखाय सरकारि हिसाबै नामाकरन जायाखैमोन दा बेनि थाखाय जोङो बे अधिबेशनाव गोरायै जोङो बेखौनो लागोन दे जाहाथे दानि सोलिफु सरकार बिटिसि सरकारा जाहाथे जोंनि बे गावबुरानि एपइन्टमेन्टनि सोमोन्दै थाबैनो जाहाथे सुफुंना होयो आरो बयनोबो जाहाथे एपइन्टमेन्टखौ होयो बेखौनो जोङो सरकारनिसिम नारसिननाय जादोंमोन थांनाय 24 नभेम्बराव दा जोंहा बुंनो थाङोबा फरेस्ट आरो रेभिनिउ जोंहा फरेस्टआव गोबां गावबुरा बिथांमोन दं बिथांमोनहाबो जाहाथे नैबे रेभिनिउजों लोगोसे बिथांमोनहाबो जाहाथे फरेस्टआ फरेस्ट थायाबासिनो गासिबो रेभिनिउ जानानै फैयो आरो लोगोसे समान भाबै जोङो गावबुराखौ मोनसुनाय जायो। गोदानै जिथु बिटिसिआव सोसनजानाय सनितपुर गुफुरनि माखासे गावबुराफोर दङ औ बेनि सायाव नोंथाङा जोङो दा बुंनो थाङोब्ला दाख्लैसो थांनाय बिटिआर एकर्डनि उनाव जेनोखि गोदानै सुफुंजादों गहपुर आरो सनितपुरनि एरियायाव जाय बिथांमोनहा गोदानै गामि सोसनजादों बिथांमोननिफ्राय जेसेबांनाखि गावबुराफोर दङ गावबुराफोर एबा जागोन एबा दंखायो बिथांमोनखौबो जोंनि बे फैगौ 5 आरो 6 जानुवारि 2026नि जानो गोनां टार्मिनेटिं प्रग्रामाव जाहाथे बिथांमोनाबो गोसो गुदुं जानानै फैनानै जोंनि अल बिटिएडि गावबुरा सन्थाजों जाहाथे मार्चआबो जायो आङो बिथांमोनखौ बेखौनो खावलायहरनाय जाबाय आरो जेसेबांनाखि जोंनि बाहेरायाव थानाय बिटिसिनि बाहेरायाव थानाय गावबुरा बिथांमोनखौबो जाहाथे फैयोब्ला जोङो बजबना लागोन आलासि महरै आं बेखौनो खावलायहरनाय थाबाय। आलासि महरै जों सरकारनिफ्राय लिंथुमनाय जादों जोंहा हाग्रामा सारा कन्टेक्ट लानाय जाबाय चिफ आलासि हिसाबै गाहाय आलासि हिसाबै गावबुरा डिपार्टमेन्टनि हिसाबै सारखौ लाबाय फरेस्ट मृत्युन्जय आरो जोंनिनो सालाकाथि समस्तिनि चिफ हिसाबै देरहासार बसुमतारी सार दं आरो लोगोसे 11 नं समस्तिनि गावबुराफोरजोंनो जयै खामानि मावफाग्रा जोंहा MCLA धनेस्वर गयारि सार दङ बिथांमोनखौनो लानानै जोङो दिनै बे प्रग्रामखौ जोङो जाफुंसार होनो थाखाय जों सिगां आवगायनाय जाबाय। गोजोन्थों।